এতিয়া গাইজ কেবিনত সোমালোঁ। তো ইয়াৰ পৰা কৈছে পাছ বনাব লাগিব। তো এতিয়া আমি পাছ বনাই আছোঁ। তো এতিয়া 2:30 হৈছিলেহে, মানে ইয়াত কনষ্ট্ৰাকশ্যন হৈ আছে হেনো। তো ইয়াত দেখিছে গেট চেট মাৰি দিছে, পূৰা গাড়ী চাড়ী ৰখাই থৈ দিছে। আৰু দুটামান ৰাইডাৰ্ছ আহিছিলে, সেইকেইটাও ঘূৰি গ'ল। তো এইফালে ঘূৰি যাম চাগে, আকৌ অলপ দেৰি ৰখিব লাগিব। মানে গেট 4টা বজালৈকে বন্ধ থাকিব। তো এইখন দেখিছে 4টা বজালৈ গেট বন্ধ। এতিয়া কি কৰোঁ, 2.5 ঘণ্টা। তো গুড মৰ্ণিং এভৰিৱান। তো টাইম দেখিছে বেছি নাই হোৱা, 7:06। তো এইফালে গাড়ীত ভৰাই থৈছে আমাৰ চানীয়ে, হাঁহি দিছে এইফালে। তো বেছি নাই বাৰু, অলপ চলপ কিবা ভৰোৱা হৈছে পাছফালে। তো এতিয়া ওলাই যাম। তো বাহিৰৰ এবাৰ ভিউটো দেখাই দিছোঁ তোমালোকক। তো আমি এইফালে ওলাই যাব লাগিব। তো এতিয়া জেঠাইহঁতৰ ঘৰটো ইয়াতে থাকিলোঁ। ওলাই না উলিয়াই থৈ দিয়ে। তো চাওক, অসমতো বৰফ পৰি গৈছে ফাৰ্ষ্ট টাইম। তো কেনেকুৱা বৰফ পৰিছে দেখিছে, ৰাস্তা পূৰা বগা বগা, মৰাণত পূৰা বৰফ। এনেকুৱা ফিল হৈ গৈছে যেন অৰুণাচল নিচিনা লাগি গৈছে। মানে অৰুণাচল চব পূৰা বৰফ। অলপ আগততো আৰু পৰি আছে, কিন্তু ৰাস্তাত চব পূৰা বগা বগা বগা। মৰাণত বৰফ। এয়া আমি বগীবিল সোমাইছোঁ আৰু দেখিছে ইয়াত পুলিচ পূৰা চেকিং। ভিউটো চাওক, কি চালিয়া ভিউ। উঠি গ'লোঁ। তো নদীখন অলপ আগৰ পৰা আছে। তো ইয়াৰ পৰা বগীবিল ষ্টাৰ্ট আৰু। তো এতিয়া চাওক, এটা চিনেমেটিক চাই লওক ফাৰ্ষ্টত। তো চিনেমেটিকটো চালেই চাগে, কিন্তু চিনেমা সৰু সুৰাকৈ এনে বনালোঁ। তো এতিয়া গৈ আছোঁ, শেষত গৈ আছোঁ আৰু এতিয়া মানে কুঁৱলী পৰি আছে, সেইকাৰণে বেছি ভাল হোৱা নাই। লাহে লাহে গৈ আছোঁ, আগত গাড়ী আছে। তো চাই যাওক ভিডিঅ'টো, আৰু দেখাব লাগিব কি কি দেখাওঁ। তো ইয়াতে দেখাই থাকিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব। একেবাৰে আগত লগ পাই আছোঁ বোলো আমাৰ লগত। তো তেল ভৰাই ল'লোঁ, টেংকি চাওক ফুল ফুল হ'ল নাই? এই নাই হোৱা বে ফুল। 1956.31 rupees 20 লিটাৰ সোমালে বাৰু এতিয়ালৈকে। এতিয়া জিৰ' ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে? 104 ন? এখন কি কিমিন। এতিয়া আমি পাইছোঁ কিমিন। ইয়াত কিবা ল'ব লাগিব নি? পাঁচ আছে চাগে। মই সুধি আছোঁ দিয়া। हाँ मैं खुद ही भैया भैया अंदर जाने के लिए पास निकालना पड़ेगा क्या? हाँ पास बनाया है। पास बनाया नहीं है अभी तक। कहाँ जाएंगे आप? जीरो जाएंगे, जीरो डिस्ट्रिक्ट। पास उधर में बना है, उधर में भी चेक करेगा। ये एडीसी ऑफिस नहीं है क्या? हाँ हाँ पेट्रोल पंप के सामने में। हाँ हाँ उधर में ये कर लीजिए। ये पेट्रोल पंप के सामने उधर में। हाँ ओके ओके ठीक है। थैंक यू। एडीसी ऑफिस में बनाया। हाँ ओके ओके बना के आ जाएगा। ओके ठीक है। गाइड है वो है खाने को उधर में भी गेट है। तो उधर गेट है ना, चेकिंग करता है ना। ओके ओके ठीक है, थैंक यू। तो এতিয়া গাইজ কেবিনত সোমালোঁ। তো ইয়াৰ পৰা কৈছে পাছ বনাব লাগিব। তো এতিয়া আমি পাছ বনাই আছোঁ। তো দেখিছে এইফালে গাড়ী থৈ দিছোঁ। তো এইফালে কিবা ডকুমেণ্ট দিব লাগে। তো ইয়াত দি আছে ডকুমেণ্ট। তো ভিডিঅ'টো চাই থাকক। তো আপোনালোকক দেখাই দিম মই এতিয়া। এইটো হয় ADC, এডিশ্যনেল ডেপুটি কমিশনাৰ অফিচ। তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো কিমান দীঘল হয় কি হয় একো গম নাপাওঁ।
তো এতিয়া মানে গাড়ী চলাই আছোঁ, তো সেইকাৰণে তেনেকৈ ভিডিঅ' বনাব পৰা নাই। তো ভিডিঅ'টো চাই যাওক, ভাল পাব চাগে ভিডিঅ'টো চাই। তো বনি থাকক আৰু কিমান দেখাব পাৰোঁ দেখাই যাম বাৰু। তো এতিয়া পাছখন হৈ লওক, তাৰপিছত আগত গৈ আকৌ লগ পাই আছোঁ। তো এইবোৰ দেখিব পাৰিছে পূৰা লেণ্ডশ্লাইড হৈ আছে। লেণ্ডশ্লাইডৰ মাজে মাজে আমি আহি আছোঁ। তো গাইজ দেখিব পাৰিছে ৰাস্তাটো কি খান্দা ৰাস্তাত এতিয়া আহি আছোঁ আমি। তো দেখিছে সৰু সৰু দলঙৰ মাজে মাজে যাব লগা হৈছে আৰু বহুত ডেঞ্জাৰ ৰাস্তা পাম এইপিনে দেখুৱাম আপুনি। তো আৰু এইফালে তো আৰু বহুত ডেঞ্জাৰ ৰাস্তা আহিব বাকী আছে। তো এইবোৰ দেখিছে কি খান্দা ছাইডত চালে ভয় লাগে। তো এতিয়া আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে বাৰু? 90 মান আছে, 90 কিলোমিটাৰমান আছে বোলে। গৈ থাকোঁ আৰু তাৰ আজি কি দেখাব পাৰোঁ তাৰলৈকে ভিডিঅ'টোতো বনামেই। তো নেক্সট ভিডিঅ'ত আকৌ দেখিব পাব বেলেগ বেলেগ জেগা। তো এতিয়া 2:30 হৈছিলেহে, মানে তাত কনষ্ট্ৰাকশ্যন হৈ আছে হেনো। তো ইয়াত দেখিছে গেট চেট মাৰি দিছে, পূৰা গাড়ী চাড়ী ৰখাই থৈ দিছে আৰু দুটামান ৰাইডাৰ্ছ আহিছিলে। তো এইকেইটাও ঘূৰি গ'ল। তো এইফালে ঘূৰি যাম চাগে, আকৌ অলপ দেৰি ৰখিব লাগিব, মানে গেট 4টা বজালৈকে বন্ধ থাকিব। তো এইখন দেখিছে 4টা বজালৈকে গেট বন্ধ। এতিয়া কি কৰোঁ, 2.5 ঘণ্টা 1.5 ঘণ্টামান ৰখিব লাগিব। 2:30 হৈছে, 2:30 পৰা 3টা পৰা 4টা। তো 1.5 ঘণ্টা কি কৰোঁ গমটো নাপাওঁ। তো এতিয়া কি হয়। তো এতিয়া পুটিনত ৰখিছিলোঁ, কিবা কিবি এইবোৰ দেখিছে, কিবা কিবি লৈছোঁ। এইটো ৰেড বুল চেডবুল লৈ লৈছোঁ দেখ, ঠিক আছে। তাৰপাছত এতিয়া গাড়ীখন চলোৱা তুমি, মই বহিম আৰামছে। তাকে হাত চাত গৰম কৰি লওঁ। তো ভিউ দেখিব পাৰিছে। এইডোখৰ অলপ টাউনডোখৰ পালোঁ, তো ৰখিলোঁ। মুখৰ পৰা ধোঁৱা ওলাইছে পূৰা। তো গৈ থাকোঁ আৰু কি দেখাব পাৰোঁ দেখাই থাকোঁ। মানুহখিনিয়ে খুব চাইছে কি এতিয়া সেইবোৰ খাবা ন? বোলে খাম অকণমান, খাম বেছি খাম। বেয়া ঠাণ্ডা, বেয়া চিয়াৰ্ছ। এইফালে চাই দিয়া, তো চাই থাকক ভিডিঅ'টো। তো আৰু গাড়ী আহি গ'ল দেখিছে। তো ৰখি আছোঁ ইয়াত এতিয়া 1.5 ঘণ্টা 2 ঘণ্টামান হৈ গ'ল চাগে ৰখি আছোঁ। আৰু বহুত দেৰি ৰখিব লাগিব, 5:30 বজালৈকে ৰখিব লাগিব। 3টা বাজি গৈছে, 3:30মান হৈছে। এতিয়া কি হয় কি নহয় গমেই পোৱা নাই। আজি ইয়াতে থাকিব লাগিব আৰু নহ'লে। তো গাইজ ভিউ চাওক, ভিউ। তো ইয়াতে ৰখি আছোঁ বাৰু, এতিয়ালৈকে টাইম নাই হোৱা। তো কি চালিয়া ভিউ আহিছে। তো এনেকুৱা ভিউত মানে থাকি কি মজা লাগিব। তো এইখিনি চাওক, ফালে পাহাৰ পূৰা চালিয়াকৈ। তো এতিয়া এটা চিনেমেটিক চাই লওক চালিয়া। তো বহুত দেৰি অপেক্ষা কৰাৰ পিছত লাহে লাহে খুলিলে আৰু এতিয়া এইবোৰ দিছে। চব গাড়ীবোৰ ইফালৰ পৰা আহিছে, এইফালৰ পৰা যাব দিছে। তো গৈ আছোঁ আৰু লাহে লাহে, কাৰণ টাৰ্ণিঙো বহুত আছে। তো ইয়াৰ পৰা আৰু 1 ঘণ্টামান লাগিব, 1-1.5 ঘণ্টা। সেইকাৰণে লাহে লাহে গৈ আছোঁ। তো ঠাণ্ডা কিছু পৰিছে ইয়াত। ৰাস্তাটো অলপ বহলে, আগৰ ৰাস্তাটো আৰু ডেঞ্জাৰ আছিলে।
বহুত বনাই আছিলে এইবোৰ ৰাস্তা বহুত হৈছে সেইকাৰণে বন্ধ দি দিছিলে বহুত দেৰি আমনি লাগি গ'ল সেয়াই আৰু চাই যাওক তো এইবোৰ দেখিছে বোকাত ৱাটাৰ ক্ৰচিং তো গোপ্ৰত কেনেকুৱা আহিছে গম নাপাওঁ বাট বহুত ডেঞ্জাৰ ৰাস্তাত চকা টকা শ্লিপ হৈ গৈছে আমাৰ গৈ আছোঁ আৰু এইবোৰ দেখিছে পাহাৰ আপাৰো দিয়াচোন এইবোৰ দেখিছে পাহাৰৰ মাজে মাজে গৈ আছোঁ বোকাত পুৰা চকা শ্লিপ মাৰি মাৰি গৈ আছোঁ তো এইডোখৰত অকণমান ঠিকে আছে আন্ধাৰ হৈ গ'লে ৰাস্তাটো অলপ বহল অলপ ঠিকে আছে আগততো আৰু ডেঞ্জাৰ ৰাস্তা তো এতিয়া ভিডিঅ' নকৰোঁ আৰু ভিডিঅ' আমি গধূলিকৈ একো দেখিও নাপাব একেবাৰে য'ত যাম জিৰ' তাত একেবাৰে লগ পাই আছোঁ বলক তো এতিয়া জিৰ' পালোহি তো ইয়াত কি দেখি পাইছে আহিছে কি নাই হোৱা গম নাপাওঁ লাইটৰ পোহৰত ইয়াত আচলতে এইটো ৱেলকাম টু জিৰ' বুলি আছে খালি গোপ্ৰত মানে ব্ৰাইটনেছটো বেছি হৈ গৈছে তো সেইকাৰণে একো নাহিছে তো দেখিছে আগত চাইনবৰ্ডখিনি আছে তো ইয়াত গাড়ীখন ৰখাই ল'লোঁ তো অলপ চুচু লাগিলে তো সেইকাৰণে মুতি ল'লোঁ তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ গৈ পিনাই কি হয় হ'ব আৰু তো যাব লাগে তো এইখন দেখিব পাইছে জিৰ' টাউনখন চাওক কেনেকুৱা চালিয়াকৈ আহিছে তো দেখিব পাইছে টাউন সোমালে আৰু এইখন চাওক এফালে পুৰা লাইট তো এখন পাহাৰে হয় পাহাৰৰ ওপৰত আছোঁ এতিয়া ইমান ধুনীয়া তো দিনত দেখাবলৈ আৰু ভাল লাগিব আৰু এইটো ভিডিঅ' বেছি দীঘলটো কৰিব নোৱাৰোঁ কাৰণ বহুত দীঘল হৈ যাব নোৱাৰে চাইও বেয়া পাব নহ'লে কিবা জিৰ' হাই স্কুল হয় এখন ইমান ধুনীয়া পুৰা খ্ৰীষ্টমাছ